সজাগতাৰ ক্ষেত্ৰত আজ্জা আৰু গণসংগ্ৰাম সমিতি অসমৰ প্ৰশংসনীয় পদক্ষেপ। ঐতিহাসিক চৰাইদেউ জিলাৰ চাহ বাগিচাৰে ভৰপূৰ সেউজীয়া পৰিৱেশ মনোমোহা ঠাই। কৰোনা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশৰ লগতে এই জিলাটো ৰুদ্ৰমূৰ্তি ধাৰণ কৰি জনসাধাৰণক বিপদত পেলোৱাৰ লগতে বহু সংখ্যক লোকৰ প্ৰাণ। চৰাইদেউ জিলাত বৰ্তমান ক্ৰমান্বয়ে কভিড সংক্ৰমণ হ্ৰাস পাব ধৰিছে। ইয়াৰ বিপৰীতে বাগিচাসমূহৰ শ্ৰমিক লাইনত সজাগতাৰ অভাৱত শ্ৰমিকসকল এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হোৱা দেখা যায়। সেয়ে কৰোনা সংক্ৰমণ ৰোধৰ বাবে সজাগতাৰ ক্ষেত্ৰত সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা আজ্জাৰ সম্পাদক সন্তোষ কুৰ্মী আৰু গণসংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত গগৈ, কাৰ্যকৰী সভাপতি হৰেশ প্ৰধানৰ উদ্যোগত চৰাইদেউ জিলাৰ অন্তৰ্গত বৰটিমন, বিষ্ণুপুৰ, বৰহাট, সুন্দৰপুৰ, মুক্তাবাৰী, বিমলাপুৰ ইত্যাদি চাহ বাগিচাসমূহত মাস্ক বিতৰণ আৰু সজাগতাৰ ওপৰত শ্ৰমিকসকলক দিহা পৰামৰ্শ দিয়াৰ লগতে আশা কৰ্মীসকলৰ লগত ভেকচিন প্ৰদানৰ ক্ষেত্ৰত আলোচনা কৰে। আমি সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থাই চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মাস্ক চেনিটাইজেশ্যন বিতৰণ কৰাৰ উপৰিও ভেকচিনৰ প্ৰয়োজনীয়তা আছেনে নাই তাৰ ওপৰত আমি ভিত্তি কৰি ধাৰাবাহিকভাৱে আমি ৰাইজক এক সজাগতা সভা আয়োজনাৰ্থে অসম ৰাজ্যৰ বিভিন্ন প্ৰান্ত প্ৰতিখন জিলা তথা আজি চৰাইদেউ জিলাতো আমি আমাৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। আশা ৰাখিছোঁ এই যি আমাৰ চিন্তাধাৰণা, এই চিন্তাধাৰণা সহজলভ্য বনদৰৱৰ দৰে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে তথা আদিবাসী জনগোষ্ঠীয়ে তেখেতসকলৰ মনপূৰ্তভাৱে নিজৰ আত্মীয় চিন্তাধাৰণাৰে, নিজৰ আত্মকল্পনাৰে ভেকচিনবিলাক লৈ ভেকচিন গ্ৰহণ কৰি তেখেতসকলে নিৰোগী হোৱাৰ COVID-19 দৰে মহামাৰী ৰোগৰ পৰা হাত সাৰিব পৰা পদক্ষেপ গ্ৰহণ কৰিবলৈ সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ আছে। বৰ্তমান সময়ত COVID-19 এই যি কাল সংহাৰী ৰূপ, এই দুৰ্যোগৰ সময়ত আমি অসম গণসংগ্ৰাম সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি এই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজক আমাৰ সংগঠনৰ তৰফৰ পৰা আমি এটি বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে সকলো ৰাইজে কোনো কুণ্ঠাবোধ নকৰি যি COVID-19 প্ৰতিৰোধৰ বাবে যি ভেকচিন চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে, সেই ভেকচিন যাতে সকলোৱে মুকলিভাৱে আহি তেওঁলোকে ভেকচিন লয় আৰু এই COVID-19 প্ৰতিৰোধ কৰাৰ বাবে এক যি যুদ্ধ, সেই যুদ্ধত নিজকে সৈনিক হিচাপে জাগ্ৰত কৰি প্ৰতিজন আৰু তেওঁৰ লগতে আমাৰ পৰিয়ালৰ 10জন আৰু তেখেতৰ মৰমৰ 10জনক বচাবৰ কাৰণে একে সজাগতা সৃষ্টি কৰি যাতে সমাজত ইজনে সিজনক এই ক'ভিডৰ ভেকচিনৰ প্ৰতি যাতে আকৰ্ষিত কৰে তাৰ প্ৰতি আমি এক বিনম্ৰ অনুৰোধ জনাইছোঁ। সকলোৱে ইজনে সিজনক আমি ক'ভিডৰ প্ৰতিৰোধৰ বাবে আমি ভেকচিনটো ল'ব লাগে, এই কথা ইজনে সিজনক ভালধৰণে বুজাই দিয়ক। আৰু আমি এই যিটো অনাকাংক্ষিত যিটো তৃতীয় ঢৌ ক'ভিডৰ অহাৰ যিটো আশংকা আছে, সেই ঢৌটোত আমি বাচিবলৈ হ'লে আমি সদায় কিন্তু সতৰ্কতা অৱলম্বন কৰিব লাগিব, সজাগতা অৱলম্বন কৰিব। এটা কথা নিশ্চিতভাৱে আমি সকলোৱে মন কৰিব লাগিব যে ক'ভিডৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি জনসাধাৰণে 3টা কাম নিশ্চয়কৈ কৰিব লাগিব। প্ৰথমটো কাম হৈছে আমি এই মাস্কখন আমি খুব সুন্দৰভাৱে আমি পৰিধান কৰিব লাগিব আৰু দ্বিতীয়তে হৈছে আমি খুব সময়মতে আমি হাত চেনিটাইজেশ্যন কৰিব লাগিব, হাত ধুব লাগিব আৰু 3 নম্বৰ আৰু আটাইতকৈ যিটো মূল্যৱান কথা হৈছে সেইটো হৈছে আমি কিন্তু সময়মতে এই COVID-19 যি প্ৰতিষেধক যি ভেকচিন আছে সেই তাৰ ভেকচিন কিন্তু আমি ল'ব লাগিব। আৰু এই 3টা কাম যদি আমি কৰোঁ তেতিয়াহ'লে আমি আৰু আমাৰ লগতে আমাৰ মৰমৰ আমাৰ পৰিয়ালৰ সদস্যসকলক আৰু লগতে আমাৰ সমাজখনক এই সংহাৰী ৰূপ ধাৰণ কৰা COVID-19 পৰা আমি বচাব পাৰিম, সমাজখনকো বচাব পাৰিম। সেয়েহে আমি অসম গণসংগ্ৰাম সমিতিয়ে আমি সকলো অসমবাসী ৰাইজলৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে সকলো উৰা বাতৰি বাদ দি সকলোৱে যাতে আহি COVID-19 এই প্ৰতিষেধক ভেকচিনটো লয়হি তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম।